হাই গাইজ, কি খবৰ? ভালে আছেনে? এয়া চাউল তিয়াই টুকি থৈছে পিঠাগুড়ি খুন্দিবৰ কাৰণে আৰু চাউলখিনি আধা ঘণ্টামান তিয়াই থৈছিলে। থোৱাৰ পাছত এয়া আমি যাবলৈ ওলাইছোঁ পিঠাগুড়ি খুন্দিবলৈ। আৰু এইফালে মায়ে দৰ্জা মাৰিছে আৰু আমি গৈ আছোঁ পিঠাগুড়ি খুন্দিবলৈ মানুহ এঘৰত, মানে আমাৰ ৰাস্তাটোৰ ইফালে মানুহ এঘৰতে পিঠাগুড়ি খুন্দিছোঁ। তো দেখুৱাই আছোঁ বাকীখিনি, এতিয়া যাওঁ ব'লক। গাইজ, এয়া পালোহি আৰু এইফালে চাউলখিনি আছে আৰু আমি খুন্দিব লৈছোঁ। খুন্দি কৰি লওঁ, ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰাকৈ চাই থাকিব। এয়া খুন্দি কৰি হ'ল আৰু এতিয়া আমি ঘৰত যাবলৈ ওলাইছোঁ। এয়া চাওক, খুন্দি কৰি হৈ গ'ল আৰু এতিয়া যাওঁ। গাইজ, এয়া ৰাস্তাত আছোঁ আৰু গাড়ী মটৰ বহুত অহা যোৱা কৰি থাকে। ৰাস্তাটো পাৰ হৈ লওঁ ৰ'বক। এয়া ৰাস্তাটো পাৰ হৈ পেলাই এইটো আমাৰ ঘৰটো, এইটো ঘৰটো পালোহি। তো বাকীখিনি দেখুৱাই আছোঁ। A few moments later. গাইজ, আমি অথনি আহি পেলাইহি, এতিয়া সন্ধিয়া হ'ল আৰু এতিয়া আমি পিঠা বনাম। তো মই কেনেকৈ পিঠা খাই ভাল পাওঁ আপোনালোকক দেখুৱাই আছোঁ। পিঠাটো চবেই বনাব জানে, কিন্তু মই কেনেকৈ বনালে ভাল পাওঁ খাই তাকে দেখুৱাবলৈ বিচাৰিছোঁ। প্ৰথমতে পিঠাগুড়িখিনি ধুনীয়াকৈ সানি কৰি এনেকৈ পিঠা বনাই ল'লোঁ। গোটেইকেইটা পিঠা ধুনীয়াকৈ বনাই ল'লোঁ আৰু নিমখ দিছোঁ পিঠাকেইটাত আৰু এনেকৈ গৰম তেলত লাগি নোযোৱাকৈ দি দিলোঁ। তাৰপিছত লুটিয়াই দিলোঁ, ৰঙৰ হোৱালৈকে থৈ দিলোঁ। তাৰপিছত অলপমান পিছত নমাই পেলাই এইকেইটা পিঠা হ'ল। আৰু মই এনেকৈয়ে পিঠা খাই ভাল পাওঁ। পিঠাকেইটা ইমান ভাল হোৱা নাই, তথাপিও বনাইছোঁ আৰু এইটো ডাঙৰকৈ বনাইছে, এইটো মায়ে বনাইছে। তো ভিডিঅ'টো ইমানেই আছিল আজিলৈ। বাই বাই। যদি চাই ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।